নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মোৰ শ্ৰদ্ধা ৰাইজ, আপোনালোকে ভালে আছে? হয়, ময়ো ভালে আছো। বাৰিষা আহিল, লগতে বানপানীও আহিল। এই বানপানী হৈ যোৱাৰ ফলত আমাৰ সমাজত আন এটা সমস্যাই দেখাই দিয়ে, সেইটো হ'ল ডায়েৰিয়া। আজি আপোনালোকক মই ডায়েৰিয়া সম্বন্ধে অলপ ক'বলৈ ওলাইছো। আচলতে ডায়েৰিয়া বা পেট চলাটো কি? বিভিন্ন কাৰণবশতঃ সঠিকভাৱে কাম কৰিব নোৱাৰাৰ বাবে পাকস্থলীয়ে ৰসৰ নিঃসৰণৰ পৰিমাণ বৃদ্ধি কৰাৰ ফলত বাৰে বাৰে তৰল পদাৰ্থবোৰ পাকস্থলীৰ পৰা ক্ষুদ্ৰান্তৰ মলদ্বাৰলৈ পঠাই দিয়াৰ ফলত ডায়েৰিয়া হ'ব পাৰে। এই ডায়েৰিয়া বা পেট চলাৰ কাৰণ কি হ'ব পাৰে? কিছুমান ভাইৰাছ যেনে ৰটা ভাইৰাছ, নৰো ভাইৰাছ, কিছুমান বেক্টেৰিয়া যেনে সালমনেলা, ইকলি, কিছুমান পেৰাচাইট যেনে জিয়াৰ্ডিয়া, কিছুমান এলাৰ্জি হ'ব পৰা খাদ্য, কিছুমান মেডিচিন, পেটৰ অস্ত্ৰোপচাৰ, আনকি মানসিক চাপ আৰু উদ্বেগেও পেট চলা বা ডায়েৰিয়াৰ সৃষ্টি কৰিব পাৰে। এই ডায়েৰিয়াৰ লক্ষণ কি হ'ব পাৰে? দুৰ্গন্ধযুক্ত পনীয়া শৌচ হ'ব পাৰে, বহুত পিয়া লাগিব পাৰে, শৰীৰ দুৰ্বল হৈ যাব পাৰে, বাৰে বাৰে পনীয়া শৌচ হ'ব পাৰে, বমি হ'ব পাৰে, পেটৰ বিষ হ'ব পাৰে, শৰীৰ চেঁচা পৰিব পাৰে, মূৰ্ছা যাব পাৰে, জ্বৰ উঠিব পাৰে, পেট ফুলিব পাৰে, শৌচৰ লগত তেজ যাব পাৰে, ছালখন শুকাই যোৱা, চকু গাঁতত যোৱা, পেচাবৰ পৰিমাণ কমি যোৱা, শিশুৰ কান্দনত চকুৰ পানী নোলোৱা, মুখ আৰু জিভা শুকাই যোৱা। এই ৰোগটোক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? খোৱা বস্তু সদায় ঢাকি ৰাখিব লাগে। পৰিষ্কাৰকৈ হাত ভৰি ধুইহে খাদ্যবস্তু সেৱন কৰিব লাগে। সদায় পানী গৰম কৰি ঠাণ্ডা কৰি খাব লাগে। শাক পাচলি গৰম পানীৰে ধুই ব্যৱহাৰ কৰিব লাগে। বেছিকৈ এণ্টিবায়টিক ব্যৱহাৰ কৰিব নালাগে। সময়মতে শিশুক ভেকচিনেশ্যন কৰিব লাগে। শিশুক 6 মাহ পৰ্যন্ত মাকৰ গাখীৰ খুৱাব লাগে। শিশুৱে ব্যৱহাৰ কৰা বাচন বৰ্তন কাপোৰ কানিবোৰ পৰিষ্কাৰ কৰি ৰাখিব লাগে। শৌচাগাৰ পৰিষ্কাৰ কৰি ৰাখিব লাগে। অতিৰিক্ত খাদ্যবস্তুবোৰ ভালকৈ সংৰক্ষণ কৰিব লাগে। ডায়েৰিয়াৰ চিকিৎসা। ডায়েৰিয়া হ'লে ঘৰতে কি ঔষধ ব্যৱহাৰ কৰিব পাৰি? মধুৰিআমৰ পাতৰ ৰস ডায়েৰিয়া নিয়ন্ত্ৰণ কৰে। মানিমুনি শাকৰ ৰস গৰম কৰি খাব লাগে। পিপলি আৰু শিলিখা ৰস খালেও ডায়েৰিয়া নিয়ন্ত্ৰণ কৰিব পাৰি। শতমূল আলুৰ ৰস 3 চামুচ আৰু 1 চামুচ মৌ মিহলাই খালেও ডায়েৰিয়া ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। কুতুজা গছৰ ছালৰ ৰস 50 গ্ৰামৰ মৌৰ লগত মিহলাই খালেও ডায়েৰিয়া নিয়ন্ত্ৰণ কৰিব পাৰি। ঘৰুৱা চিকিৎসা কৰাৰ পিছতো যদি ডায়েৰিয়া ৰোগ নিয়ন্ত্ৰণ নহয় বা জটিলতাৰ ৰূপ ধাৰণ কৰে, তেতিয়াহ'লে চিকিৎসালয়ত ভৰ্তি কৰাব লাগে। তাত চিকিৎসকে ব্লাড আৰু ষ্টুল চেম্পল টেষ্ট কৰি যদি বেক্টেৰিয়া বা ভাইৰাছ বা পেৰাচাইট আদিৰ পৰা হৈছে, তেতিয়া এণ্টিবায়টিক আৰু আইফ্লুড দি বীজাণু ধ্বংস কৰিব পাৰিব। তাৰোপৰি যদি প্ৰয়োজন হয় প্ৰবায়টিক দিব পাৰে, যাতে ডায়েৰিয়াৰ বিৰুদ্ধে যুঁজি ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, কেতিয়াবা ডায়েৰিয়া মহাৰূপ ধাৰণ কৰিব পাৰে, অৰ্থাৎ ই বহুত জটিলতাৰ সৃষ্টি কৰিব পাৰে। যেনে ডিহাইড্ৰেশ্যন হ'ব পাৰে, ইলেক্ট্ৰলাইটৰ পৰিমাণ কমি যাব পাৰে আৰু মলদ্বাৰত খুজতি হ'ব পাৰে। ডায়েৰিয়াত যাতে ডিহাইড্ৰেশ্যন নহয় তাৰ বাবে বিশেষ গুৰুত্ব দিব লাগে। 1 লিটাৰ পৰিষ্কাৰ পানী, অৰ্থাৎ পানীটো গৰম কৰি ঠাণ্ডা কৰি তাত 1 চামুচ নিমখ আৰু 8 চামুচ মান চেনি মিহলাই ঘৰতে অৰেল ৰিহাইড্ৰেশ্যন চলিউশ্যন প্ৰস্তুত কৰি ল'ব লাগে। বয়স্ক লোক আৰু ল'ৰা ছোৱালীয়ে দিনত কমেও 1 লিটাৰ খাব লাগে। যদি বেছি ডিহাইড্ৰেশ্যন হয়, তেতিয়াহ'লে 5-6 মিনিটৰ মূৰে মূৰে এডক এডকৈ খাই থাকিব লাগে। শিশুক বয়স অনুযায়ী আধা কাপৰ পৰা 1 কাপৰ ভিতৰত খুৱাব লাগে। শেষত মই আপোনালোকক এটা কথাই কম, বানপানী হৈ যোৱাৰ পাছত ঘৰৰ চাৰিওফালে ব্লিচিং পাউডাৰকে আদি ধৰি বীজাণুনাশক দ্ৰব্য ব্যৱহাৰ কৰি ঘৰৰ চাৰিওকাষটো পৰিষ্কাৰ কৰি ৰাখিব লাগে। কিয়নো বানপানী হৈ যোৱাৰ পিছত ডায়েৰিয়া হোৱাৰ সম্ভাৱনাটো আটাইতকৈ বেছি। তাৰোপৰি মই ওপৰত কোৱাৰ দৰে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিলে ডায়েৰিয়া হোৱাৰ সম্ভাৱনা খুবেই কম থাকিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে ডায়েৰিয়া সম্বন্ধে কিছু তথ্য লাভ কৰিবলৈ সক্ষম হ'ল আৰু মই আশা কৰিম এই ভিডিঅ'টোৰ পৰা আপোনালোকে লগতে জনসাধাৰণৰো কিছু উপকৃত হ'ব। ধন্যবাদ।